নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ বহুত বেছি ভাল। মোৰো খবৰ বাৰু ভালেই। আজি আমি এনেকুৱা কেইটামান বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ যি নেকি নিজৰ মান সন্মানটো খাইছে লগতে ঘৰৰ মাক বাপেকৰো মান সন্মান খাইছে। গতিকে আহকচোন দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। कौन है ये लोग? कहाँ से आते हैं? এনেকুৱা কি পান আছে যি পানৰ ঠাই নাই? কোনে কোনে জানা কমেণ্ট কৰি জনোৱা। ঠাই নথকা পাণনো কোনে চিনি নাপায়। সেইবিলাক পাণ আমাৰ ফালে চেলেকি খায়। মই আকৌ জলপানৰ কথাহে কৈছোঁ। একেজুৰি মাটি সদৌ তোৱালি কপৌৱে ধান খাইছে ৰঙা খেতি মেলি। উত্তৰটো কমেণ্টত দিবাহি। रुको जरा सबर करो। ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ, বুজিছে আৰু। এনেকুৱা বহল দৰ্জাৰ খিৰিকী থকা ঘৰত আমাৰ গাঁৱৰ কেলা পগলা কুকুৰকেইটাহে সোমাই থাকে। আমাৰো ঘৰ আছে, কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে ধুনীয়া ঘৰৰ দৰ্জাবোৰ ডাঙৰ নাথাকে, ঘূণীয়া ঘৰৰ দৰ্জাবোৰহে ডাঙৰ থাকে। এইটো কথা আকৌ মই ঘৰৰ কাৰণে কোৱা নাই, বুজি ল'লেই হ'ল আৰু। अरे कहना क्या चाहते हो? बाप को भेज, तेरे बस की बात नहीं। माल पिएंगे हम तो माल पिएंगे, मंगरी कर भाटी में माल पिएंगे हम तो माल पिएंगे, माल संगे चखना और बीड़ी पिएंगे। देखा आपने लापरवाही का नतीजा है। এনেকুৱা এটা কান্তলীয়া স্বৰ সুধাম কেলা, মদ আৰু বিড়ি এৰি চিধা কিতাপত বহি থাকিবি। 50 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। মোৰ মতে নাই, এজনী ছোৱালীৰ গাত অলপো দুখ নাই। ইয়াত কমপ্লিট দুখ ছোৱালীজনী মাক বাপেকৰ। কাৰণ কিয়, এটা কথা কাৰণে ক'ব গৈছোঁ, ছোৱালীজনীৰ খুব যদি বেছি বয়স হৈছে, 12-13 বছৰ হৈছে, আৰু ছোৱালীজনী চাগে 5-6 মানৰ ছোৱালী হ'ব চাগে। এইটো বয়সত মাক বাপেকে ছোৱালীজনীক মোবাইলটো হাতত দিব নালাগে। আৰু যদিও মাক বাপেকে কিবা এটা ভালৰ কাৰণে, কিবা এটা চাবলৈ, কিবা এটা কৰিবৰ কাৰণে, দুই এটা শিকিবৰ কাৰণে কথা যদি মোবাইলটো দিছে, তেতিয়াহ'লে ছোৱালীজনীয়ে কেনেকৈ এনেকুৱা এটা ভিডিঅ' বনাবলৈ সাহস পালে? সেইখিনি সাহস আপোনালোকেই দিছে। আজি যদি আপোনালোকে সৰুতে যদি শাসন কৰিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা এটা ভিডিঅ' বনাবলৈ, এনেকুৱা এটা পদক্ষেপ হাতত ল'বলৈ 100 বাৰ চিন্তা কৰিলেহেঁতেন। গতিকে মোৰ ফালৰ পৰা মই এটাই অনুৰোধ কৰিছোঁ যে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যত্ন ল'ব। वाह क्या सीन है, वाह क्या सीन है। সো গাইজ, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰা, ছাবস্ক্ৰাইব কৰা, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ চুইচটো দবাবলৈ নাপাহৰিবা। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোক ফ'ল' কৰি লোৱা। আজিলৈ মই বিদায় লৈছোঁ, নেক্সট এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে। গুড বাই।